আজি মোক তাই লৈ আহিছে দেই। কালি ঘৰৰ পৰা গৈছোঁ, আজি তাই আকৌ বিৰিয়ানী খানা বনাম বুলি মোক লৈ আহিছে। আজি কি খানা বনাই মই নাজানো, মুঠতে তাই ক'ব। আজি বিৰিয়ানী বনাম আমি, আপোনালোকে চাব দেই আৰু খাবলৈ এদিন আহিব। দেখিছে পিঁয়াজ কাটি কৰি আছোঁ, মই চব মানে ৰেডি কৰি দিম, তাই বনাব আৰু খুব ধুনীয়া বনাই। বা বিৰিয়ানী খাইছিলোঁ তাই হাতত, আজিও বনাম বুলি কৈছে কাৰণে বিৰিয়ানীৰ লগতে মানে আকৌ ঘৰ পালোঁ দেই। ঘৰলৈ অহা যোৱা হৈ থাকে বাৰু, মোৰ প্ৰায়ে হৈ থাকে, আপোনালোকে চাগে ভিডিঅ'সমূহ দেখিছে। আৰু বিৰিয়ানী কেনেকুৱা হয় আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব কিন্তু। বিৰিষ্টা বনাই আছোঁ, বিৰিয়ানী দিবলৈ। বিৰিষ্টাটো ভাল হ'লে বিৰিয়ানীটো ধুনীয়া হয় খাবলৈ। আৰু এইপিনে কাজু আৰু কিচমিচখিনি ফ্ৰাই কৰি থৈ দিয়া হৈছে। বাকী প্ৰচেছ বনাই আছে, দেখাই আছোঁ দেই। আজি কুকমেন এয়া হৈছে তামোলৰ সমাজ। আমাৰ ইয়াত মানে তামোলখন নহ'লে, বিশেষকৈ আমাৰ এইগৰাকী মাতাশ্ৰী তামোলখন হ'লে যে ৰুটখন ৰঙা হৈয়ে থাকে নি তাই। ইমান তামোল খায়, তামোল খাবই মানে। ভাত নহ'লেও নাই, কিন্তু তামোলখন মেইন। এইজনী লগৰ সহপাঠী, তামোলখন মেইন এওঁলোকৰ কাৰণে। বিৰিয়ানী বনোৱাৰ আগতে চিকেনখিনি এনেকৈ মেৰিনেট কৰি লয় বোলে। তাই মোক প্ৰচেছটো শিকাই আছে। এইখিনি মেৰিনেট কৰি কিমান সময়ৰ কাৰণে ৰাখিব লাগে? আধা 2 ঘণ্টা 3 ঘণ্টা ৰাখিব পাৰে, নহ'লে 1 ঘণ্টা ৰাখিব পাৰে। তেনেহ'লে আজি বিৰিয়ানী খোৱাতহে আমাৰ জোৰাও দেই ৰাইজ। আপোনালোকে কিন্তু লোভ লাগি গৈছেনে আপোনালোকৰ? লাগিবই ন, ইমান ধুনীয়াকৈ মেৰিনেট কৰি থৈছে। আৰু বনোৱাৰ পিছত দেখাম আপোনালোকক। আৰু ইয়াত স্মকিং ফ্লেভাৰটো দিয়া হৈছে, মানে অঙঠাত ঘিউ অকণ দি পেলাই তাত ঢাকন দি থ'ব লাগে। বিৰিয়ানী মছলাখিনি সৈতে চিকেনখিনি ঢালি দিয়া হৈছে। মাংসখিনি ভালকৈ যেতিয়ালৈকে সিজি নাযায় আমি ফ্ৰাই কৰি থ'ব লাগিব। চাউলটো সিজাই লোৱা হৈ গ'ল, এতিয়া দম লগাই আছে বুলি কয় ন। মই শিকিহে আছোঁ দেই, মই ভালকৈ নাজানো, গতিকে কেনেকৈ কয় কি চাই আছোঁ, মানে বনাব লাগিব এদিন নিজে। তেল আছিলে, বেৰিষ্টাখিনি ওপৰত দিয়া হয়, পিঁয়াজখিনি গল্ডেন ফ্ৰাই কৰা হয়। এয়া অলপ ভাজি থোৱা কাজু, ইয়াত কাজু দিয়া হৈছে, মানে প্ৰথমে ফ্ৰাই কৰি থোৱা হৈছিলে কাজুখিনি। ফুড কালাৰটো আপুনি অপশ্যনেল হ'ব পাৰে, এইটো বেছি ফুড কালাৰ দিবও নালাগে। কালাৰটো ধুনীয়া আহিবৰ কাৰণে ফুড কালাৰটো দিয়া হয় আৰু দেখি ভাল লাগে। ফুড কালাৰ, ৰেড কালাৰ আৰু এইটো গ্ৰীণ কালাৰ দিয়া হৈছে। এইখিনি যিখিনি পিঁয়াজ ফ্ৰাই কৰা হৈছিলে বেৰিষ্টাখিনি, এই অইলখিনি ইয়াতে দি দিয়া হৈছে। তিতা কাপোৰ লৈ ল'ব, ওপৰত মানে ডিমটো দিয়া হৈছে। আমি ফ্ৰাই কৰোঁতে যিহেতু আলুখিনি তাত দিলোঁ, তেতিয়া আমি ইয়াত মানে দম লগাওঁতে মানে আমি ডিমটোহে দিয়া হৈছে ওপৰত। আলুটো আমাৰ তলত আছে। মাংসখিনি প্ৰথম তলৰ পৰা দম লগাওঁতে মই দেখুওৱা নহ'ল, বাকী যেতিয়া গোটেইখিনি সম্পূৰ্ণৰূপে কুক কৰা হ'ব দেখাই আছোঁ আপোনালোকক। এনেকৈ ফুটাই লৈছোঁ, লৈ পেলাই আপুনি আটাৰ লাড়ু এনেকৈ বনাই ল'ব পাৰে, কিন্তু লাড়ুটো বহুতখিনি দিব লাগে। সেইকাৰণে আমি কাপোৰ দি পেলাই যেতিয়া আমি এইটো ভালকৈ আৰু সিজাম ন, কিবা এটা গধুৰ বস্তু দিলে এই যে ঢাকনখন দি পেলাই আপুনি গধুৰ বস্তু দিব লাগিব, যাতে ভাপটো ওলাই নাযায়। ফ্লেম কৰি 5 মিনিটমান এইটো ট্ৰেখন দি পেলাই তাৰ ওপৰত আমি কেৰাহীটো ডাইৰেক্ট বহাই দিব নালাগে দেই। প্ৰথমে হাই ফ্লেমত 5 মিনিট, তাৰপিছত ল' ফ্লেমত আমি 10 মিনিট সময় ৰাখিব লাগিব। তাৰপিছত ৰেডি হৈ যাব আমাৰ বিৰিয়ানী। বিৰিয়ানীৰ লগত খাবলৈ ৰাইতা বুলি কয়। দৈৰ লগত মিঠা দৈ, তিয়ঁহ, পিঁয়াজ এইখিনি মিক্স কৰি পেলাই ৰাইতা বনাইছোঁ। ফাইনেলি আমাৰ বিৰিয়ানী হৈ গ'ল। এতিয়া আমি খুলিম আৰু চাম কেনেকুৱা আছে। প্ৰেজেণ্টেশ্যনটো কেনেকুৱা হৈছে চাব লাগিব। এয়া চাওক, গোটেই মানে মাংসৰ সেইটো তলত থাকে ন, গোটেইখিনি অলপ লৰাব লাগিব। আৰু লাহে লাহে লৰাব লাগে, কাৰণ চাউলটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে। সেইখিনি উলিয়াই থওঁ। এয়া ফাইনেল লুক আমাৰ বিৰিয়ানী। এয়া আছে ৰাইতা আৰু এইপিনে বিৰিয়ানী। কেনেকুৱা হৈছে কালাৰটো জনাব দেই ৰাইজসকল। আজি খাই লৈ টেষ্টটো কৈ আছোঁ আমি কেনেকুৱা হৈছে। কেনেকুৱা হৈছে এইফালে চাই কওঁ। মাতবা আমাৰ দেহাই বিৰিয়ানী, বগা বিৰিয়ানী খাইছে ন। তোমাৰ বগা বিৰিয়ানী কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে। অঁ, তাইলৈ বনাইছিলে কিন্তু নাখালে, কিন্তু খাবলৈ ধুনীয়া হৈছে, টেষ্টি হৈছে।